ফোন কৰি সুধিল মানে যে হেল্ল' এইটো ক'ত লাগিছে, মইতো আমাৰ চাৰিআলি লাগিছে, বশিষ্ঠ চাৰিআলি। কৈছে এইটোতো এনেকৈ চুৰি মোবাইল হয়। তাৰপিছত মই তালৈ ইয়াতে আহি গ'লোঁ চুৰি মোবাইল বুলি কোৱাতে। ইয়াতে আহোঁতে মানে এনেকৈ সুধিলোঁ মই। সোধাৰ পিছত অলপমান দেৰিকৈ দোকান বন্ধ কৰি মানে গুচি গ'ল মানে। তাৰপিছত ছাৰ এনে আহিল মানে যোনে ফোন কৰিছে, 2 ষ্টাৰ অফিচাৰ ছাৰ এটা আহিছে। আহি কিনে সুধিল এনে কথা। ভিতৰত যাই কিনে এজন কিবা কথা পাতিছে, কেছ মোবাইল চব আছে মোৰ তাতে। মানে গধূলিৰ পৰা মানে এটাই মানুহে ফোন মাৰিছে, ফোন মাৰি কিনে কৈ আছে বুলি এইটো মোবাইলটো ক'ৰ পৰা কিনিছিলে। তো আমি কৈছোঁ বশিষ্ঠ চাৰিআলিৰ পৰা কিনিছোঁ, দোকান আছে ছেকেণ্ড হেণ্ড দোকান মোবাইলৰ, তাৰে পৰা লৈছিলোঁ। তো মানুহটো কৈছে এইটোতো মোবাইলটো লৈছিলে আপোনালোকে, এইটো মোবাইলটো চুৰিৰ মোবাইল। তো আমাৰ লগত কৈছে আৰু বুলি তোমালোকে ক'ত থাকা, আপোনালোকে কৈছোঁ বাঙালী বস্তু থাকোঁ, এনেকৈ কৰি ক'লোঁ। সিহঁতে ক'ল কি তোমালোকে য'তে থাকা ন, তুমি দোকানৰ ওচৰত আহা। তো আমাৰ লগত চব মানে কেতিয়াবা দোকানৰ ওচৰত আহি কিনে থিয় হৈ আছিল। এতিয়া মই মানে এতিয়া সমাজজনক মই গোটেই মানুহকেইটাক সেইটো ক'ব বিচাৰোঁ, এতিয়া আমিও দুখীয়া মানুহ হয়, আমিও কামলা কৰা মানুহ হয়, আমাৰ হাজবেণ্ডে কামলা কৰি খায়। এতিয়া যদি সেনেকা কৰি যদি এমটো যদি ছেকেণ্ড হেণ্ড মোবাইল বিক্ৰী কেনে যদি আমি যদি কিনিব লগা হৈ গৈছোঁ, তেতিয়াতো আমাৰ লগত এতিয়া বদনাম হৈ যাব না। এইটো লগাব লাগে, এনেকুৱা জেলত লগাব, মানে দুখীয়া মানুহ এনেকুৱা যদি কৰে এতিয়া সিহঁতৰ কি হ'ব, দোকানটো মানে চিল মাৰি দিব লাগে।